নমস্কাৰ দৰ্শকসকল এমবি গোল্ড ব্ৰাউন ৰাইচৰ লগত খাব পৰা আৰু এটা গাহৰি ৰেচিপি মই আপোনালোকৰ আগত আগবঢ়াব বিচাৰিছোঁ যিটো হৈছে এটা কাৰ্বি ডিছ হয় যিটো মই কাৰ্বি আংলঙলৈ যাওঁতে খাইছিলোঁ খুবেই ভাল লাগে আৰু যিটো মই শিকি আহিছিলোঁ কাৰ্বি আংলঙৰ পৰা যিটো আপোনালোকৰ আগবঢ়াব বিচাৰিছোঁ সেইটো একদম সিম্পল ডিছ তাত একো ধৰণৰ মছলাৰ দৰকাৰ নাই আদা নহৰু খৰিচা তিল আৰু মান ধনিয়া পাত অলপ হ'লে এই ডিছটো সুন্দৰকৈ খাব পাৰি খাবলৈও বহুত টেষ্টি হয় আৰু খাই আভোকো নালাগে তো আহকচোন আমি সেই ডিছটো কেনেকৈ বনাওঁ চাওঁ ইয়াৰ বাবে আমি লৈছোঁ আধা কেজি গাহৰি বইল কৰি লৈছোঁ 3টা চিটি মাৰি আৰু লৈছোঁ আমি নিমখ পাত অনুসৰি আৰু লৈছোঁ মান ধনিয়া পাত নহৰু কেঁচা জলকীয়া আদা পাহাৰীয়া খৰিচা টেঙা এইটো এটা বহুত ধুনীয়া টেষ্ট আনে আৰু ইয়াৰ মেইন যোনটো ইনগ্ৰিডিয়েণ্ট সেইটো হৈছে তিল মই তিলখিনি গৰম কৰি অলপ খুন্দনাত খুন্দি লৈছোঁ মিক্সিত নামাৰিব মিক্সিত মাৰিলে বেছি পাউডাৰ নিচিনা হৈ যায় এনেকৈ খুন্দনাত গৰম কৰি অলপ খুন্দি ল'লে টেষ্টটো বেছি ভাল আহে চাব যাতে তিলখিনি জ্বলি নাযায় আৰু একদম সামান্য মিঠাতেল লৈছোঁ 1 চামুচ বা 2 চামুচ হ'লেই হ'ল আহকচোন এতিয়া আমি চাওঁ এই ৰেচিপিটো কেনেকৈ প্ৰস্তুত কৰা হয় আমি আদা নহৰু আৰু কেঁচা জলকীয়া একেলগে পেষ্ট বনাই ল'লোঁ সেই পেষ্টখিনি এটা তেলত দি দিম কেঁচা গুণটো যোৱালৈকে অলপ ভাজিব লাগিব কেঁচা গুণটো গৈ যেতিয়া ভজা গুণটো আৰম্ভ হ'ব ওলোৱা তেতিয়া তাত মাংসখিনি দি দিব ভালকৈ বস্তুখিনি মিক্স কৰি দিব আদা নহৰুখিনি লগত এইদৰে ভালকৈ মিলাই মাংসখিনি অলপ দেৰি ঢাকি দিব যিহেতু মাংসখিনিৰ পৰা তেল আৰম্ভ কৰিছে চব মাংসখিনিৰ পৰা নিজে নিজে তেল আৰম্ভ কৰিছে এতিয়া ইয়াত আমি পানী দিম পানী মই মাংসখিনি বইল কৰোঁতেই ইয়াৰ পানী অলপ ৰাখি থৈছিলোঁ সেই পানীখিনিকে মই ইউজ কৰোঁ মাংসখিনি বেছি পানীও নিদিব যাতে মাংসখিনিৰ লগত অলপ মিলি যায় সিমানটো জোখতেই পানীখিনি দিব অলপ দেৰি ঢাকি দিম এতিয়া যিহেতু গাহৰিখিনি আকৌ উতলা আৰম্ভ কৰিছে এতিয়া আমি খৰিচা টেঙা দিম খৰিচা টেঙা দিয়াৰ আগত এটা কথা বহুত দৰকাৰী যে গাহৰিখিনি আধা সিজিলে নে 70% সেইটো চেক কৰি লোৱাটো বহুত দৰকাৰ নহ'লে খৰিচা দিয়াৰ পিছত গাহৰিখিনি কেতিয়াবা নিসিজে মই যিহেতু গাহৰিখিনি প্ৰথমেই বইল কৰি লৈছিলোঁ সেইকাৰণে ইমান এটা চিন্তা কৰিবলগীয়া কথা নাই এতিয়া ইয়াত মই পাহাৰীয়া খৰিচা টেঙা এড কৰিম ধুনীয়াকৈ মিলাই দিব এতিয়া আকৌ 10-15 মিনিটমান ল' হিটত সিজিবলৈ দিব এতিয়া মাংসখিনি খৰিচাখিনি ভালকৈ উতলিছে ইয়াত আমি এতিয়া এড কৰিম মিহি মিহিকৈ কাটি থোৱা মান ধনিয়া পাত আৰু যিহেতু ইয়াত বইল কৰোঁতে আমি নিমখ দিছিলোঁৱেই আকৌ আমি অকণমান নিমখ দি দিম
এতিয়া ইয়াত আমি মেইন ইনগ্ৰিডিয়েণ্ট তিলখিনি এড কৰিম। ভালকৈ লৰাই দিম অলপ। আকৌ 5-10 মিনিটমান সিজিবলৈ দিম ল' হিটত। তাৰপিছত এইখিনি গাহৰিখিনিৰ পৰা তেল আৰম্ভ কৰিছিলে। লাহে লাহে পানীখিনি শুকাই আহিছে আৰু গাহৰিখিনিৰ পৰা নিজে তেল আৰম্ভ কৰিছে। এতিয়া হিটটো অকণমান হাই কৰি অলপ ভালকৈ লৰাই দিব লাগে, এতিয়া পানীখিনি শুকাই যোৱালৈকে। এতিয়া যিহেতু আপোনালোকে দেখিছে মাংসখিনিৰ পানী শুকাই আহিলে, এতিয়া মাংসখিনি আৰু তিলৰ পৰা ধুনীয়া তেল ওলোৱা আৰম্ভ কৰিলে। এনেকৈ তেল এৰা যেতিয়া আৰম্ভ কৰিব, অলপ দেৰি ওলোৱাৰ পিছত গেছটো অফ কৰি দিব আৰু খাবলৈ সম্পূৰ্ণ ৰেডি। এতিয়া আমি খৰিচা, তিল আৰু মানধনিয়া পাত দি যিটো গাহৰি ৰেচিপি তৈয়াৰ কৰিছিলোঁ, সেইটো আমাৰ ইতিমধ্যে হৈ গৈছে। এতিয়া আমি এমবি গোল্ড ব্ৰাউন ৰাইচৰ লগত এইটো গৰমে গৰমে পৰিৱেশন কৰিম। Thanks for watching the video. Please like the video and don't forget to subscribe our channel.